নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে চবে ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। তো আজি মই এটা ভেজ পকৰা ৰেচিপি শ্বেয়াৰ কৰিছোঁ, যিটো খাবলৈ টেষ্টি আৰু বহুত কম টাইমতে হৈ যায়। আপুনি যদি চাহৰ লগত খাব বিচাৰে, চাহটো বহাই দি পিনে এইটো বনাব পাৰে। তো বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াতে মই বাটি এটাত দুটা গাজৰ লৈছোঁ, পাতলকৈ কাটি দীঘল দীঘলকৈ, লগতে দুটা আলু লৈছোঁ। আপুনি চাইজটো চালে গমেই পাব মই কেনেকুৱা চাইজত কাটিছোঁ। লগতে মই দুটা পিঁয়াজো লৈছোঁ। আপুনি ইয়াতে যিটো ভেজিটেবলছে ল'ব অলপমান দীঘল দীঘলকৈ কাটিব, তেতিয়া খাবলৈ অলপমান বেছি ভাল লাগে। লগতে মই এক বাটি বেচন দি দিছোঁ, অলপমান চিলি ফ্লেক্স দি দিছোঁ, অলপমান জাষ্ট কৰ্ণফ্লাৱাৰ দিছোঁ। কৰ্ণফ্লাৱাৰটো টোটেলি অপশ্যনেল, যদি আপোনাৰ ওচৰত নাথাকে হ'লে নিদিলেও হ'ব। মই ইয়াতে অলপমান চাট মছলা দিছিলোঁ, এইটো অপশ্যনেল। লগতে অলপমান টেষ্ট অনুযায়ী নিমখ দিছিলোঁ আৰু এটা কণী দিছিলোঁ। কণীটো মই বাইণ্ডিঙৰ কাৰণে দিছোঁ। আপুনি ইয়াতে পানী ইউজ নকৰিব, কণীটো ইউজ কৰিব। দুটামান কেঁচা জলকীয়া দিছিলোঁ কুচি কৰি কাটি, আৰু তাৰপিছত মই চবখিনি বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াতে পানী ইউজ কৰিব নালাগে, অট'মেটিক পানীটো এৰিয়ে দিয়ে ভেজিটেবলছ কেইটাৰ পৰা। তো আপুনি ভালকৈ মিক্স কৰিলেই হ'ল। এতিয়া বলক ফ্ৰাই কৰি লওঁ। তাৰ কাৰণে গেছত পেন এটা বহাই দিছোঁ আৰু পেনটো গৰম হৈ যোৱাৰ পিছত অকণমান তেল দি দিছোঁ। মই ইয়াতে শ্বেলো ফ্ৰাই কৰিছোঁ, আপুনি বিচাৰিলে ইয়াতে ডিপ ফ্ৰাইও কৰিব পাৰে। তাৰপিছত মই পকৰাকেইটা এনেকৈ চাহ চামুচ এটা দি পিনে এনেকৈ দি দিছোঁ। আৰু এটা বস্তু চাবচোন, পকৰাকেইটা অলপমান তেৰামেৰা হ'লে খাবলৈ ভাল লাগে। যদি বেছি প্লেন হয় হ'লে পকৰাকেইটা খাবলৈ ভাল নালাগে। এতিয়া মই ল' ফ্লেমত পকৰাকেইটা 2-3 বাৰ ওলোটাই দিছোঁ, ওলোটাই দি পিনে নমাই লৈছোঁ। চালেই নহয় বনোৱাত কিমান ইজি আৰু কিমান কম দামতে হৈ যায়। তো এইটো ৰেচিপি আপুনি নিশ্চয় ট্ৰাই কৰিব আৰু খাই পিনে কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আজিৰ কাৰণে এইখিনি আছিলে, আকৌ লগ পাম। বাই বাই।